আজি আপোনালোকক বুঢ়াবাবা থানৰ বাগানখন দেখাবলৈ অলপ চেষ্টা কৰিছোঁ। চাওকচোন, ইমান ধুনীয়া সেউজীয়া পৰিৱেশ আৰু লগতে সৰু পোৱালি এটাই মাছ মাৰি থকা দৃশ্যও আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। চাৰিওফালে সেউজীয়া সেউজীয়া, কেৱল সেউজীয়াই। এয়া চাওক, পোৱালিটোৱে কেনেকৈ মাছ মাৰিবলৈ চেষ্টা কৰি আছে। এইডাল সাঁকোৱেদি আমি পাৰ হৈ পেলাই সিটো পাৰলৈ আমি যাব পাৰোঁ। ভয় লাগিছে যদিও অলপ হ'লেও চেষ্টা কৰিছোঁ কেনেকৈ পাৰ হ'ব লাগে। তলত গোটেই পানী, গতিকে পানীৰ ওপৰত এডাল সাঁকো দিছে এইডাল পাৰ হৈ যাবৰ কাৰণে। যদিও বহুত পানী বাঢ়িছে, তথাপি পানীখিনিত এটা ভাল লগা হৈছে যে ইয়াত মাছ ওলাইছে। গতিকে পোৱালিটোৱে মাছ মাৰি আছে। মাছ মৰা দৃশ্যটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এয়া আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এতিয়া কেনেকৈ মাছ মাৰে। মই যদিও ভয় লাগি আছে, তথাপি পাৰ হ'ব পৰা নাই। অলপ সাহস গোটাই আছোঁ পাৰ হৈ যাবৰ কাৰণে সাঁকোতেনি। এয়া মই যেন তেন কৰি পাৰ হৈ ইটো পাৰত আহিলোঁ। আহি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ বাগানখন। ইমান ধুনীয়া, চাওক বাগানখন কেৱল সেউজীয়া সেউজীয়া আৰু সেউজীয়াই। এতিয়া মই আপোনালোকক মাছ মাৰি থকা ল'ৰাজনৰ ওচৰলৈ নিবলৈ চেষ্টা কৰি আছোঁ। এয়া চাওক, ল'ৰাজনে কেনেকৈ পানীত মাছ মাৰিবলৈ চেষ্টা কৰি আছে। যদিও অলপ পিছল হৈ আছে শেলাই পৰি, তথাপি লাহে লাহে গৈ পেলাই আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ। ধন্যবাদ থাকিল, আৰু আগলৈ মোৰ এনেদৰে ভিডিঅ'বোৰ চাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।